নিগদতি খুকৰিষি ধন্য ধন্য মহাযশী মাধৱৰ দাস নিপবৰ তজু বাণী শুনি আতি ভৈল আনন্দিত মোদী আবেলৈও প্ৰশ্নৰ উত্তৰ বিদুৰ পৰমহন্ত জীৱা হেতু এৰিলন্ত নিজ গৃহ তাহাৰ কাৰণ অহুমৈ তজু আগে শুনা তাক অনুৰাগে একচিত কৰিয়ে অধৃত ৰাষ্ট্ৰ দুৰাশয় মহাদুষ্ট পুত্ৰ ছয় অধম পোষয় যিকালত সেই কালে বিদুৰ মনে ভৈলা চিন্তা জ্বৰ এৰি গৈলা তাৰাক দেখিলন্ত সিথানত যোগীহে পাণ্ডৱ কথই অগ্নি লগাই চতুৰ্ভীতি দুৰ্যোধন মন্দমতি তাসম্বাস দহিবা জয় কৃষ্ণ জয় কৃষ্ণ। হে গুৰু সমস্ত কৃষ্ণ। এতিয়া পদবন্ধে আৰম্ভ হৈছে তৃতীয় অধ্যায়ত বিদুৰ আৰু উদ্ধৱৰ মহাসংবাদ। আপোনাক সকলোৱে জানে যে মহান ভাগৱতত কেইবাটাও সংবাদৰ আঁত ধৰিয়েই গোটেই মহান ভাগৱতখন টীকাকৰণ কৰা হৈছে। তাৰে মুখ্য সংবাদ বিদুৰ, উদ্ধৱ, কৃষ্ণ আৰু উদ্ধৱৰ, বিদুৰ আৰু মৈত্ৰেয়, এই তিনিটা সংবাদকে মূল হিচাপে গ্ৰহণ কৰি পৰৱৰ্তী কালত এই সংবাদকে আঁত ধৰি পৰীক্ষিত আৰু শুকৰ মাজত এক সংবাদ হৈছিল। আৰু এই সংবাদৰ আঁত ধৰি পৰৱৰ্তী কালত নৈমিষিক অৰণ্যত উগ্ৰশ্বাসু আৰু শৌনক আদি ঋষিসমূহৰ সংবাদ। মুখ্যতঃ উগ্ৰশ্বাসু আৰু শৌনকৰ সংবাদে গোটেই সংবাদবিলাক একত্ৰিত কৰি এক মহান ৰূপ এটা প্ৰদান কৰি ভাগৱত মূৰ্তি ৰূপত কলিযুগৰ নৰসকলৰ কাৰণে এক সুন্দৰভাৱে মূৰ্তি ধাৰণ কৰিছে। আৰু সেইটোকে আমি কলিযুগৰ নৰসকলে পাইছোঁ। বাৰু যি কি নহওক, আজি প্ৰথম ভাগৱতৰ সংবাদ হিচাপে উদ্ধৱ আৰু বিদুৰৰ সংবাদেই অন্তৰ্ভুক্ত হৈছে। এতিয়া প্ৰশ্ন কৰিছে পৰীক্ষিত মহাৰাজে যে উদ্ধৱৰ আগত বিদুৰে যিখিনি কথা শুনি এই উদ্ধৱৰ পৰা বিদুৰে যিখিনি জানিছিল বা মৈত্ৰেয়ৰ পৰা বিদুৰে যিখিনি জানিছিল সেইখিনি জনা কথাখিনি সবিস্তাৰে এতিয়া পাবলৈ বিচাৰিছে, কাৰণ ভাগৱতৰ আৰম্ভণি হৈছেহে। গতিকে এইখিনি সময়ত পৰীক্ষিত মহাৰাজৰ উৎকণ্ঠাৰ অন্ত নাই যে এই মহান ভাগৱত প্ৰথমতে ক'ৰ পৰা কেনেকৈ পালে। এই বিষয়টো ইতিমধ্যে প্ৰথম স্কন্ধত ব্যাসৰ পৰা নাৰদে কেনেকৈ পালে, আপোনাৰ
ব্ৰহ্মাৰ পৰা নাৰদে কেনেকৈ পালে, নাৰদৰ পৰা ব্যাসে কেনেকৈ পালে, ব্যাসৰ পৰা শুকে কেনেকৈ পালে, গোটেই কথাখিনি সবিস্তাৰে প্ৰথম স্কন্ধত বৰ্ণনা কৰা হৈছে। এতিয়া সেই সমস্তবিলাকৰ হাত ধৰি এতিয়া বিদুৰেনো কেনেকৈ উদ্ধৱৰ পৰা প্ৰভু ভগৱন্তৰ সেই মহৎ জ্ঞান তত্ত্ব লাভ কৰিছিল। এই তত্ত্বৰ মাজতে প্ৰভু ভগৱন্তৰ লীলাৰ সমস্ত তত্ত্ব ৰহস্য সোমাই আছে। এতিয়া প্ৰশ্ন জাগিছে, বিদুৰৰ দৰে মহামহন্ত, যাক নেকি ধৰ্ম অৱতাৰ বুলি কোৱা হৈছে, যি বিদুৰ এই কুৰুক্ষেত্ৰত তেওঁ নিজেই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব লাগিছিল। কাৰণ কুৰুকুলত দুজন ধৰ্মৰাজক প্ৰভু ভগৱন্তে অৱস্থান দিলে, তথাপিও ধৰ্ম ৰক্ষাৰ নামত প্ৰভু ভগৱন্ত নিজেই তাত প্ৰৱেশ কৰিব লগা হ'ল। অৰ্থাৎ এই দুজনেও ধৰ্ম ৰক্ষা কৰিবলৈ শক্তি সামৰ্থ্য লাভ কৰিব নোৱাৰিলে। তাৰে প্ৰথমজন হৈছে স্বয়ং ধৰ্ম অৱতাৰ যম অৱতাৰ মহামতী বিদুৰ। এই বিদুৰো আজি তেওঁ লক্ষ্যভ্ৰষ্ট হৈ গ'ল। তেওঁ নিজৰ মতে কৰ্ম কৰিব নোৱাৰা এটা অৱস্থালৈ আহি গ'ল। অথচ বিদুৰৰ এটা ধৰ্ম আছে। তেওঁ যেনেকেই নহওক কুৰু বংশত তেওঁ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে নিজকে আত্মনিয়োগ কৰিবৰ কাৰণে তেওঁ সদায় বদ্ধপৰিকৰ। শত্ৰু মিত্ৰ বুলি কোনো তেওঁৰ ধাৰণা নাই। সমস্তকে তেওঁ নিজৰ ধৰ্মৰে ৰক্ষা কৰিবৰ কাৰণে প্ৰযত্ন কৰে। কিন্তু দেখা গৈছে আজি এই সংবাদৰ আঁত ধৰি এতিয়া ভাগৱতে বৰ্ণনা দিছে যে যি বিদুৰে ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে সকলো সময়তে কৌৰৱ পাণ্ডৱক বিধিগতভাৱেই হওক বা যেনেকেই নহওক তেওঁলোকক এক সুৰক্ষা প্ৰদানৰ চলেৰে তেওঁলোকক মহান ধৰ্মত মতি কৰিব লাগিছিল। এই ক্ষেত্ৰত তেওঁ কিন্তু পদে পদে বিফল হ'ব লগা হ'ল। বিশেষকৈ পাণ্ডুৰ পুত্ৰসকলক কোনো কাৰণতে ধৰ্ম ৰক্ষাৰ কাৰণে বিশেষ ধ্যান দিব লগা তেওঁ নাছিলেই। কেৱল ধৃতৰাষ্ট্ৰ অন্ধমতী ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ কাৰণে তেওঁ সদায় সচেতন হৈ আছিল। কিয় যে আৰম্ভণিৰ পৰা দেখিছে অন্ধমতী ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল অধৰ্মত মতি, ভায়ে ভায়ে মাজত এটা ডাঙৰ সংঘাত আনিবৰ কাৰণে সকলো সময়তে দুৰ্যোধনকে আদি কৰি কৌৰৱসকলে যেনেকেই নহওক তেওঁলোকে নিজৰ কৰ্মখিনি কৰি গৈ থাকোঁতে ইফালে ভাতৃত্ববোধৰ যিখিনি সংঘাত আহিছে বিদুৰৰ অন্তৰত সেইখিনিয়ে সকলো সময়তে ব্যথিত কৰি তুলিছে। কিন্তু তেওঁ এতিয়া কৌৰৱৰ পক্ষত নাথাকিলেও নহয়। ধৰ্ম ৰক্ষাৰ কাৰণে কৰ্মৰ যি ব্যৱস্থা তেওঁক দিয়া হ'ল, গতিকে কুৰু ৰাজকুমাৰ এজন মহামন্ত্ৰী হিচাপে মহামন্ত্ৰণা দি কেনেকৈ ৰজাক জ্ঞান আৰু ৰাজনীতিৰ সমস্ত ব্যৱস্থাখিনিৰ এটা দিক নিৰ্ণয় ভূমিকা দি জগতক পালন কৰিব লাগিব, নিজৰ বংশক এক সুস্থিৰতা প্ৰদান কৰিব লাগিব, এই ব্যৱস্থাখিনিৰ ওপৰতে তেওঁ ধ্যান দিছিল। কিন্তু তেওঁ পদে পদে দেখিছে যে তেওঁৰ ভবামতে কৰ্ম কৰিব পৰা নাই। আৰু সেই অনুসৰি কি কৰিছে যে অন্ধমতী ধৃতৰাষ্ট্ৰই সকলোখনতে পুত্ৰমোহত থাকি দুৰ্যোধনকে তেওঁ সদায় কি কৰি আছে, সুৰক্ষা দি আছে। দুৰ্যোধনৰ মতেই কাম কৰিবৰ কাৰণে তেওঁ সদায় বদ্ধপৰিকৰ হৈ আছে। কিন্তু জন্মখনতেই মহামতী বিদুৰে দুৰ্যোধনৰ কুলক্ষণবিলাক দেখি সাৱধানবাণী কৰি শুনাইছিল যে এইজন বংশৰ কাৰণে এক ডাঙৰ এটা বেয়া দিশ সূচনা কৰিব পৰা এটা শক্তিত পৰিণত হ'ব। গতিকে পৰাপক্ষত জন্মতে এওঁক ত্যাগ কৰিব পাৰিলে জগতৰ কাৰণে কল্যাণ হ'ব। এনেকৈ তেওঁ অতি কঠোৰভাৱে হ'লেও তেওঁ এক পৰামৰ্শ ৰজা ধৃতৰাষ্ট্ৰক প্ৰদান কৰিছিল। কিন্তু পুত্ৰ মোহত আকুলিত হৈ থকা, পুত্ৰৰ বাঞ্ছাত সদায় নিজকে আকুলিত কৰি ৰখা, সেই সময়ত পুত্ৰৰ মুখ দেখি তেওঁ ধন্য হৈছে। গতিকে সেই পুত্ৰক তেওঁ কেনেকৈ পৰিত্যাগ কৰিব? ভাল হওক বেয়া হওক, কোনো পিতৃ মাতৃয়ে নিজৰ পুত্ৰক অনাদৰ কৰিব নোৱাৰে। ঠিক তেনেকুৱা এটা আচৰণ লৈ ধৃতৰাষ্ট্ৰই দুৰ্যোধনক
বেয়া দিশটো জানিও তেওঁ কিন্তু সুৰক্ষা দিবলৈ বাধ্য হ'ল। এইখিনিয়ে আহিছে মহাসংবাদ, যিটো আপোনাৰ বিদুৰৰ অন্তৰত যিখিনি মানে অস্থিৰ ভাৱনা সকলোখনতে ক্ৰিয়া কৰি আছিল, সেই ভাৱনাটো সুন্দৰভাৱে প্ৰকট কৰিছে। ইয়াৰ পিছতে পুনৰ ভাগৱতে বৰ্ণনা দিব যে কি কাৰণত যে বিদুৰে হস্তিনাপুৰ ত্যাগ কৰিব লগা এটা অৱস্থালৈকে আহিব লগা হৈ আছে। হয় হয়, কওকচোন। এই যিখিনি কথা আপুনি গালে আমাক ভাগৱতে কৰে, সেই কথাখিনি যেনে আমাৰ দশম স্কন্ধত হ'ব লাগিছিলে, কিন্তু তৃতীয় স্কন্ধত কেনেকৈ আহিল কৃষ্ণ? এই কথাটো মোৰ কনফিউজনটো অলপ বুজাই কওকচোন বাৰু। কি কাৰণে তৃতীয় স্কন্ধত আহিবলগীয়া হ'ল? দশম স্কন্ধততো যাব লাগিছিলে। জয় কৃষ্ণ। দশম স্কন্ধৰ মানুহ মানে প্ৰভু, হয় হয়, আমাৰ চাবলৈ গ'লে দশম স্কন্ধৰ মানুহে তেখেতে ধৰক তৃতীয় স্কন্ধলৈ কেনেকৈ আনিলে? বাৰু আমি বাৰু অকণমান চমুকে আলোচনা কৰিম দেই প্ৰভুসকল। ভাগৱতখন এটা প্ৰভু ভগৱন্তৰ মূৰ্তিধাৰী এটা ৰূপ প্ৰদান কৰিছে, আৰম্ভণিতে আমি কৰিছোঁ। আৰু এই মূৰ্তিটোত প্ৰথমত দ্বিতীয় স্কন্ধে চৰণত উতয়, তৃতীয় চতুৰ্থে যাৰ ভৈলেও ৰোধ হয়। গতিকে এনেকৈ কৰি গোটেই মূৰ্তি বৰ্ণনা কৰিবলৈ আহোঁতে এতিয়া তৃতীয় স্কন্ধত চতুৰ্থ স্কন্ধৰ প্ৰভু ভগৱন্তৰ মহাশক্তি দুটা উৰুৰ ওপৰত ভিত্তি কৰি এই শক্তিটো এতিয়া প্ৰদৰ্শন কৰিছে। এতিয়া সেইকাৰণে এটা আখ্যানৰ ৰূপত উপস্থাপন হৈছে। এতিয়া কথাটো হৈছে কি, আৰম্ভণিতেই সুধিছে যে এই আপোনাৰ শৌনকাদি ঋষি সমস্তে যে পৰীক্ষিত হেন মহাৰজা তেওঁ কিয় ব্ৰহ্মশাপত লিপ্ত হ'ব লগা হ'ল। গতিকে আপুনি যদি বিষয়টো যদি আপোনাৰ দৃষ্টিভংগীৰে যদি আনিব বিচাৰিছে, তেতিয়াহ'লে দশম স্কন্ধ বহু পিছতহে দেখোন পৰীক্ষিতৰ কথা আহিব লাগিছিল, হয়নে? কাৰণ প্ৰভু ভগৱন্ত বৈকুণ্ঠ পৰায়ণ হোৱাৰ পিছতহে পৰীক্ষিতৰ পদাৰ্পণ ঘটিছে এই মানে ৰাজকীয়ভাৱে। কিন্তু এই ভাগৱতখন কিন্তু আচলতে সৃষ্টিৰ আৰম্ভণিৰ পৰা সামৰণিলৈকে বৰ্তমানলৈকে যিখিনি লীলা প্ৰভু ভগৱন্তে চলাই আছে, গোটেই সমস্ত তত্ত্বটোক কেন্দ্ৰ কৰি সেই পৰীক্ষিতে আয়ত্ত কৰিছিল। গতিকে এতিয়া দশম স্কন্ধত কেৱল প্ৰভু ভগৱন্তৰ লীলামালাখিনি, চৰিত কথাখিনি তাত সন্নিৱিষ্ট কৰিছে, যে সেই পাৰমাৰ্থিক লীলাৰ মাজেৰে তেওঁ যে আচলতে নিৰাকাৰ নিৰঞ্জন অজ ব্ৰহ্ম পুৰুষজনৰ মূল সত্তাটো যে তাত মানে নিহিত হৈ আছে, এই তাৎপৰ্যটোৰ কাৰণে দশম স্কন্ধ মহান ভাগৱত প্ৰভু ভগৱন্তৰ লীলামালাৰ এক অংশ। কিন্তু তাৰ আগে বা পিছে এতিয়া বাণীবদ্ধ ৰূপ এটা দিবলৈ যাওঁতেই এতিয়া মহাসংবাদ আৰম্ভ হৈছে প্ৰথমতে ক'ৰ পৰা? উদ্ধৱ আৰু বিদুৰৰ মহাসংবাদৰ আঁত ধৰিয়েই মহান ভাগৱত শুভাৰম্ভ হৈছে। এই কথাটো আপোনালোকে জানিব লাগিব। কাৰণ যমুনাৰ পাৰত বিদুৰে তীৰ্থ ভ্ৰমণ কৰি আহি উদ্ধৱক লগ পালে। উদ্ধৱক লগ পোৱাৰ পিছতহে সেই উদ্ধৱৰ জৰিয়তে কৃষ্ণৰ বিষয়ে সমস্তখিনি কথা গম পাই গ'ল। গতিকে সেইকাৰণে তৃতীয় স্কন্ধত জ্ঞান বিজ্ঞান তদং ৰহস্য মায়া ইষ জীৱ তৰণ জাতি দ্ৰব্য ক্ৰিয়া গুণ, এই 12টা স্কন্ধ 12টা মহাতত্ত্বত এটা তদং ৰহস্যৰ যিটো মূল যিটো ব্যৱস্থা তৃতীয় স্কন্ধত লিপিবদ্ধ কৰি থোৱা আছে। আজি এই তৃতীয় স্কন্ধত এই তদঙৰ ৰূপত কোনে প্ৰথমতে পালে? মহান ভাগৱতখন তদঙৰ ৰূপত আপোনাৰ বিদুৰে পাইছে। কাৰ জৰিয়তে পাইছে? উদ্ধৱৰ জৰিয়তে পাইছে। কোনে দিলে? প্ৰভু ভগৱন্তে বৈকুণ্ঠ পুৰাণৰ আগে আগে দি থৈ গৈছে। গতিকে সেই কৃষ্ণৰ মহত্ব প্ৰকাশ কৰিবৰ কাৰণে তৃতীয় স্কন্ধত প্ৰভু ভগৱন্ত কিয় তেওঁ সত্য, কিয় তেওঁ শ্ৰেষ্ঠ, কিয় তেওঁ অদ্বিতীয়, সেই অজব্ৰহ্ম পুৰুষজনৰ প্ৰকৃত সত্তাটো এটা তদঙৰ মাজেৰে বা ৰহস্যৰ অনুসন্ধানৰ মাজেৰে, তদং মানে অনুসন্ধান, এই অনুসন্ধানৰ মাজেৰে আজি বিদুৰৰ আত্মানুসন্ধান যি এটা মানে ভাৱনা, এই ভাৱনাৰ জৰিয়তে সম্ভৱ হৈছে। চাওকচোন গুৰুসকল, ইয়াৰ পিছত আমি পদবন্ধে বিষয়খিনি আলোচনা কৰিবলৈ সুবিধা পাম যে প্ৰভু ভগৱন্তে
যে হস্তিনাপুৰত তেওঁ প্ৰৱেশ কৰিবলৈ সুযোগ পোৱা নাছিল, কাৰণ হস্তিনাপুৰত কৌৰৱৰ পক্ষত মহামতী ধৰ্মৰাজ বিদুৰৰ অৱস্থান আছে। বিদুৰে কোনো কাৰণতে দুৰ্যোধনৰ অহিত চিন্তা কৰিব পৰা নাই। দুৰ্যোধনে এটা সৎমতি সৎভাৱনা এটাই লাভ কৰক, এই ধাৰণাটোকে সদায় বিদুৰে বিচাৰি আছে। আৰু তাৰ কাৰণতে তেওঁ নিজে মান অপমান অভিমান এইবিলাক সমস্তবিলাক সহ্য কৰিব লগা হৈ আছে। কিন্তু ইফালে কৈ আছে কৃষ্ণই যে সময় হৈছে, এতিয়া মই কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণি কৰিব লাগে। কিন্তু এই কুৰুক্ষেত্ৰ যুদ্ধত অধৰ্মৰ পক্ষত থকাসকলক যেনেকেই নহওক তেওঁলোকক মই এটা গতি প্ৰদান কৰিব লাগিব। এটা প্ৰভু ভগৱন্তে নিৰ্ণয় কৰি থৈছে অধৰ্মৰ পক্ষত কাক কাক কি গতি প্ৰদান কৰিব। 1 নম্বৰ গতিটো ভীষ্মক দিছে। ভীষ্মই তেওঁ কি কৰিছে, তেওঁ নিজৰ কৰ্মৰ কাৰণে হওক, সত্য বাক্য ৰক্ষা কৰিবৰ কাৰণে হওক, ইচ্ছা মৃত্যু বৰ তেওঁ লাভ কৰাৰ পিছত হস্তিনাপুৰত কোনো কাৰণতে উপযুক্ত এজন ৰজা সন্ধান নোপোৱালৈকে হস্তিনাপুৰৰ সিংহাসনৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব তেওঁ ওপৰত ৰাখিছে। গতিকে সেইজনে সত্য বাক্য ৰক্ষাৰ নামত দুৰ্যোধনৰ মহাশক্তি বা অধৰ্মৰ শক্তি বৃদ্ধি কৰি আছে। গতিকে যেনেকেই নহওক প্ৰভু ভগৱন্তে এটা লীলা কৰি তেওঁক এটা ব্যৱস্থাত ৰাখিছে যে কেনেকৈ তেওঁক এই যুদ্ধৰ ভূমিত জড়িত কৰাব পৰা যাব। কৰ্ণক ঠিক তেনেকৈ, দ্ৰোণক ঠিক তেনেকৈ এটা হিচাপত ৰাখিলে। কিন্তু কোনো কাৰণতে যুদ্ধৰ লগত বিদুৰক সংলগ্ন কৰিব পৰাকৈ প্ৰভু ভগৱন্ত ব্যৱস্থা বিচাৰি পোৱা নাই। কাৰণ এটা ক্ষণতো বিদুৰে যে কৌৰৱৰ পক্ষত যুদ্ধ কৰাৰ অংগীকাৰ বা ভাৱনা তেওঁ কেতিয়াও মনত পোষণ কৰা নাই। যেনেকেই নহওক যুদ্ধখন নোহোৱাটোকে তেওঁ বিচাৰি আছে। আৰু পঞ্চ পাণ্ডৱক যেনেকৈ ধৰ্মতমতী এটা অৱস্থাত তেওঁ দেখি আনন্দিত হৈছে, ঠিক তেনেকৈ কুলৰ ভিতৰত দুৰ্যোধনকে আদি কৰি কৌৰৱসকলকো তেনেকৈ এটা ধৰ্মমতী দিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰি আছে। কিন্তু কৃষ্ণই ক'লে নহ'ব, যিমান দূৰলৈকে আগবাঢ়ি গ'ল এতিয়া আৰু অধৰ্মক বাদ দি দুৰ্যোধনে কেতিয়াও ধৰ্মত মতি কৰিব নোৱাৰে। গতিকে অধৰ্মতে সাৰথি কৰি যুদ্ধখনৰ ব্যৱস্থাটো প্ৰভু ভগৱন্তে কৰাব লাগিব। গতিকে তাৰ কাৰণে তেওঁ এতিয়া ভিতৰে সিদ্ধান্ত লৈছে, এই কুৰুক্ষেত্ৰ মহাসমৰত যেনেকেই নহওক হস্তিনাপুৰৰ পৰা বিদুৰক নিৰ্বাসন দিব লাগিব। বিদুৰ যদি থাকে কৃষ্ণ প্ৰভু ভগৱন্তে নিজৰ আঁচনিমতে কৰ্ম কৰিব নোৱাৰে। কাৰণ ভক্তৰ মনৰ ভাৱনাৰ পৰিৱৰ্তে ভগৱন্তেও কোনো কাৰ্য ব্যৱস্থা ল'ব নোৱাৰে। গতিকে এইকাৰণে প্ৰভু ভগৱন্তে এটা পাৰিবাৰিক সংঘাতৰ এটা সূত্ৰ লৈ তেওঁৰ মনত এক বৈৰাগ্য ভাৱনাৰ সৃষ্টি কৰাই যেনেকেই নহওক যেতিয়া হস্তিনাপুৰৰ পৰা তেওঁক বিতাড়িত কৰিব তেতিয়াহে প্ৰভু ভগৱন্তে পূৰ্ণ শক্তিৰে তাত প্ৰৱেশ কৰিব পাৰিব। এইটোৱে হৈছে প্ৰভু ভগৱন্তৰ অন্তৰ্নিহিত এটা মহা উদ্দেশ্য। আৰু সেই উদ্দেশ্যটোকে লৈ এতিয়া তেওঁ কৰ্মখিনি কৰিলে। আৰু সেই গোটেই কথাখিনি এতিয়া পৰীক্ষিত মহাৰাজৰ আগত শুকমণিয়ে এতিয়া বিতংভাৱে কৈ আছে যে ধৰ্মৰাজ, এই মহামতী বিদুৰে আৰম্ভণিৰে পৰা কেনেকৈ কৌৰৱ কুলৰ লগত সংঘাত বৃদ্ধি পাই গৈ আছিল। কোনো কাৰণতে যে তেওঁ দুৰ্যোধন বা ধৃতৰাষ্ট্ৰৰ কৰ্মত সুখী নহয়, কি কি কাৰণত তেওঁ সুখী নহয় গোটেই কথাখিনি বৰ্ণনা কৰিবলৈ গৈ আছে। কৌৰৱ আৰু পাণ্ডৱ ভাতৃ সদৃশ এটা ৰূপৰে যেনেদৰে মকামিলাৰ মাজেৰে সহযোগিতাৰ মাজেৰে কৰ্ম কৰিব লাগিছিল, সকলোখনতে বিভেদৰ বীজ এটা দুৰ্যোধনৰ জৰিয়তে প্ৰদান কৰা হৈ আছে। তাৰ জৰিয়তে সংঘাত বাঢ়িছে কাৰ মাজত, বিদুৰৰ লগত আহিছে সংঘাত আৰু ভীষ্মৰ লগত আহিছে সংঘাত। কিন্তু তথাপিও দুৰ্যোধনক বা ৰজা ধৃতৰাষ্ট্ৰক বাধা দিব পৰা শক্তি তেওঁলোকৰ নাই। ৰাজদণ্ডৰ সমস্ত ক্ষমতা যিহেতু ৰজাৰ, তেওঁলোকে কেতিয়াও ৰাজআজ্ঞাৰ ওপৰত কোনো কৰ্ম ব্যৱস্থা ল'ব নোৱাৰে। বাৰু আহকচোন বাৰু পৰৱৰ্তী পদক্ষেপ কৃষ্ণ।
এই ৰাম সভা মধ্য দ্ৰৌপদীৰ বস্ত্ৰকলয় কাহি তাকো ধৃতৰাষ্ট্ৰে নবাধিল এইটো পাপ গুৰুতৰ দেখি আতি বিদুৰ তা সংবাদ মনবি যুধিষ্ঠিৰ মহামানী তাংকু মিছা পাখাজিনী ভাতি সবে বন সদাকিল পাছে কৃষ্ণ প্ৰসাদত বনবাস দুখজত এৰাই কোনো দেশক এতিয়া বিদুৰৰ সন্মুখতে ঘটি থকা যি ভয়ানক ভয়ানক যিখিনি ঘটনাৰ কথা এতিয়া ব্যক্ত কৰিছে যে কুৰু ৰাজসভাত দ্ৰৌপদীক সভাৰ মাজত বস্ত্ৰহৰণ কৰাৰ সময়ত নিশ্চয় মহাত্মা পুৰুষৰূপে বিদুৰেই হওক বা ভীষ্মই হওক কোনেও মনেৰে সৈতে কেতিয়াও শান্তি পোৱা নাছিল আৰু এই মহা অপকৰ্মটো ৰোধ কৰিবৰ কাৰণে ধৃতৰাষ্ট্ৰই তেওঁৰ সমস্ত ক্ষমতা আছিল তেওঁ এটা আজ্ঞা দিয়াহেঁতেন কেতিয়াও এনেকুৱা অনৰ্থকাৰী ঘটনা এটা সংঘটিত নহ'লহেঁতেন কিন্তু তেওঁ কোনো কাৰণতে দুৰ্যোধন দুঃশাসনৰ দুৰাকাংক্ষাক বাধা দিব নোৱাৰিলে আৰু মনে মনে কিমান এটা দুখ পাইছিল বিদুৰৰ সেই ভাৱনাটো এতিয়া প্ৰকট কৰিছে আৰু লগতে কি হ'ল যে কৃষ্ণ কি আপোনাৰ মিছা পাশা যি এটা মানে ভণ্ডামী আশ্ৰয়ত এতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰক কি কৰিলে সৰ্বশান্ত কৰিলে সৰ্বশান্ত কৰাই নহয় বনবাসলৈ যাবলৈ বাধ্য কৰালে কিমান দুখ যন্ত্ৰণা আজি সহ্য কৰিব লগা হ'ল কৌৰৱে বিদুৰৰ মনত এই সমস্ত কথা ব্যথিত ৰূপত ৰৈ আছে কিন্তু তেওঁ বাধা দিব পৰা নাই আৰু সমস্ত ঘটনাৰ আঁৰত নিশ্চয় ধৃতৰাষ্ট্ৰই হওক বা দুৰ্যোধনেই হওক বা কৌৰৱ কুলৰ ওপৰতে যে দুখ আছে এই কথাটো বিদুৰে মানি লৈ আছে কিন্তু তেওঁ এতিয়া বাধ্যত পৰি তেওঁলোকক সংগ দিব লগা হৈ আছে মনতে ভাবি আছে যেনেকেই নহওক তেওঁলোকে যদি নিজৰ দুখবিলাক বুজিব পাৰে আৰু সেই দুখবিলাক যদি তেওঁলোকে সংশোধন কৰিব বিচাৰে আৰু যদি আপোনাৰ যুধিষ্ঠিৰকে আদি কৰি পঞ্চপাণ্ডৱৰ ওচৰত যদি তেওঁলোকে মিলিবৰ কাৰণে যদি কিবা এটা ভাৱনা কৰে তেতিয়াহ'লে নিশ্চয় বিশ্বাস আছে যে যুধিষ্ঠিৰে বা পঞ্চ পাণ্ডৱে কৌৰৱক কেতিয়াও শত্ৰু জ্ঞান কৰি নাথাকে গতিকে এই সমস্ত আশাতেই ৰৈ আছিল বিদুৰ চাওকচোন গুৰুসকল এতিয়া এই যে দ্ৰৌপদীৰ যে বস্ত্ৰহৰণৰ বিষয়টো উল্লেখ কৰিলে এইখিনিতে হৈছে প্ৰভু ভগৱন্তৰ মূল মানে যিটো মানে শক্তি প্ৰয়োগ কৰি থৈছে যে কৌৰৱ কুলক সুৰক্ষা দি থকা মহা শক্তিকেইটা কিহৰ দুখত তেওঁলোকক ধ্বংস কৰিব পৰা যাব গতিকে তাৰ কাৰণেতো প্ৰভু ভগৱন্তই শীৰ্ষ বিন্দুত এনেকুৱা এক মহালীলা কৰিছে যেতিয়া অন্যায় অত্যাচাৰ সহ্য কৰাৰ বাহিৰে তেওঁলোকৰ কোনো গত্যন্তৰ নাই এনেকুৱা এটা মুহূৰ্তলৈকে নি তেওঁলোকক কি কৰি পেলাইছে কৰ্মদুখত পেলাইছে যাৰ কাৰণত পিতামহ ভীষ্মৰ মৃত্যুৰ ব্যৱস্থা সিদিনাখনি আৰম্ভ হৈ গৈছে মহাৰাজ মানে আপোনাৰ কি আপোনাৰ কৰ্ণৰ অংগৰাজ কৰ্ণকটোতো কোনেওতো বধ কৰিব নোৱাৰে কৰ্ণ সমান বীৰ জগততেই নাই সমস্তই জানে কিন্তু কৰ্ণ বধৰ মানে সম্পূৰ্ণ ব্যৱস্থাটো সিদিনাখনি নিৰ্ণয় হৈছে দ্ৰোণাচাৰ্যৰ মৃত্যুৰ ব্যৱস্থাটো সিদিনাখনেই নিৰ্ণয় হৈছে কাৰণ তেওঁলোকৰ সন্মুখতে এনেকুৱা এক অধৰ্ম কাৰ্য লিপ্ত হ'ল
গতিকে সেই অধৰ্ম কাৰ্য চাই তেওঁলোকে ৰোধ কৰাৰ ব্যৱস্থাটো তেওঁলোকে কৰিব নোৱাৰিলে। মনেৰে সৈতেও বাধা দিবৰ কাৰণে এবাৰো চেষ্টা নকৰিলে, যাৰ কাৰণত পিতামহ ভীষ্মই কিন্তু ভালকৈ বুজি লৈছে যে মই যে পিতৃৰ পৰা এটা আশীৰ্বাদ লৈছোঁ, চিৰদিন মই নিজৰ মানে ইচ্ছামতে জীয়াই থাকিব পাৰিম। সিদিনাখনেই তেওঁ মনে মনে সিদ্ধান্ত কৰিলে, যি সময়ত দ্ৰৌপদীৰ বস্ত্ৰ হিচাপে প্ৰভু ভগৱন্তে যেতিয়া তেওঁৰ শৰীৰত ধাৰণ কৰি দিলে, আৰু সেই মহা ঐশ্বৰ্যকৰ কাহিনীটো ঘটনাটো তেওঁ হৃদয়ত হৃদয়ংগম কৰাৰ পিছত তেওঁ বুজি ল'লে, যিখিনি কাম মই আচলতে সমাধা কৰিব পাৰিলোঁহেঁতেন মই কৰিব নোৱাৰিলোঁ, সেইখিনি কৰ্ম এতিয়া পিতামহ আপোনাৰ স্বয়ং প্ৰভু ভগৱন্তে আহি চম্ভালিব লগা হ'ল। সেইদিনাখনে নিৰ্ণয় কৰিছে যে মোৰ মৃত্যুৰ দিন বেছি দিন নাই, চমু চাপি আহিছে। গতিকে মই ইচ্ছা মৃত্যু ধাৰণ কৰাৰ এটা পৰ্যায়লৈকে যে বেছি দিন আৰু নাই, তেওঁ নিজেই সিদ্ধান্ত কৰিছে, তেওঁ নিজৰ বুকু কপি কৰিছে। আৰু সেইদিনাখনেই ভাবিছে ইয়াত যিহেতু এইখন যুদ্ধত কুৰু ৰাজসভাত কৃষ্ণ প্ৰভু ভগৱন্তৰ যিহেতু পদাৰ্পণ ঘটিছে, গতিকে সমাপ্ত তেওঁই কৰিব। এনেকুৱা এটা ভাৱনা আনৰ হক নহওক বেলেগ কথা, পিতামহ ভীষ্ম কিন্তু সিদিনাখনেই হৈ গৈছে। আৰু সেইদিনাখনেই কৃষ্ণৰ প্ৰতি তেওঁৰ যিটো ভাৱনা, আগতে কি আছিল নাছিল বেলেগ কথা, সিদিনাখনৰ পৰা তেওঁ সৰ্বখনতে কৃষ্ণৰ বাহিৰে বেলেগ কথা ভাবিব নোৱাৰা এটা অৱস্থালৈকে আহি গ'ল। যি কি নহওক, এজন এজনকৈ মহাবীৰসকলক প্ৰভু ভগৱন্তে কৰ্মদুখত পেলালে, কিন্তু সেই সময়ত বিদুৰক সেই কৰ্মদুখত পেলাব পৰা নাছিল। কিয়নো যি মুহূৰ্ততেই ৰজস্বলা দ্ৰৌপদীক যেতিয়া চুলিত ধৰি দুষাসনে ৰাজসভালৈকে লৈ আহিছিল, যি সময়তে দুৰ্যোধনে তেওঁক মানে আজ্ঞা দিছিল যে বস্ত্ৰ হৰণ কৰিব লাগে, সেইখিনি সময়তে বিদুৰে সেই কুৰুৰ ৰাজসভাৰ পৰা তেওঁ নিজেই তাৰ পৰা ওলাই আহিছিল। প্ৰথম ৰাজসভা ত্যাগ কৰোঁতাজনে হৈছে বিদুৰ, কিন্তু বাকীসকলে সেই যিটো নিৰ্লজ্জ যিটো দৃশ্য, সেই দৃশ্যটো প্ৰত্যক্ষ কৰিবৰ কাৰণে বাধ্য পৰি তেওঁলোক থাকিব লগা হ'ল। তাৰ ভিতৰত ভীষ্ম থাকিল, ভীষ্মই চকু মুদি দিলে, তাৰ বাহিৰে একো কৰিব নোৱাৰিলে। কৃপাচাৰ্যকে আদি কৰি বা মানে দ্ৰোণাচাৰ্যকে আদি কৰি তেওঁলোকে চকু মুদি দিলে, তাৰ বাহিৰে একো কৰিব নোৱাৰিলে। বাকীসকলে কিন্তু চকু মেলি চাই তাৰ এটা মানে উপভোগ কৰিবৰ কাৰণে তেওঁলোকে উল্লাসিত হৈ আছিল। গতিকে সমস্তৰে তাৰ এটা ব্যৱস্থা হৈ গ'ল। গতিকে সেই ব্যৱস্থাটোৰে এতিয়া প্ৰভু ভগৱন্তে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধৰ জৰিয়তে গোটেই কৰ্মখিনি সাধন কৰিবলৈ গৈ আছিল। আৰু আজি বিদুৰৰ জৰিয়তে তাৰ এক মহা বৰ্ণনাটো দি আছে, কিহৰ কাৰণত বিদুৰৰ মন সদায় ব্যথিত হৈ আছে। পাণ্ডৱক যিমানেই নিৰ্যাতন দিব, যিমানেই দুখ দিব, কষ্ট দিব, সেই দুখ আনে উপভোগ কৰক নকৰক বেলেগ কথা, প্ৰথম দুখটো উপলব্ধি কৰিছিল সদায় বিদুৰে। গতিকে এইকাৰণে বিদুৰক মহামতি বুলি আখ্যা দিয়া হৈছে, মহাত্মা বুলিও তেওঁক আখ্যা দিয়া হৈছে। কাৰণ যেনেকেই নহওক এই বিষয় সংসাৰত আমি নিজৰ ধৰ্ম কৰ্ম অটুট ৰাখিবলৈ যাওঁতে যিমানখিনি সংগ্ৰামৰ বা সংঘৰ্ষৰ মানে মুখামুখি হ'ব লাগে, সেই সমস্তখিনি কিন্তু বিদুৰে হ'ব লগা হৈছে। তাৰ ভিতৰতো নিজৰ ধৰ্মক তেওঁ কোনোদিন মানে ব্যথিত হ'বলৈ দিয়া নাই। ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে তেওঁ যি পৰ্যায়লৈকে যাব লাগে সেই পৰ্যায়লৈকে তেওঁ যাব লগা হোৱাৰ যিটো ব্যৱস্থা বিদুৰৰ জৰিয়তে দেখা হৈছে। সেইকাৰণে সৰ্বশেষত প্ৰভু ভগৱন্তেও বিদুৰকে যে কুৰুক্ষেত্ৰ যুদ্ধৰ মাজত বা সেই হস্তিনাপুৰৰ দুই পক্ষৰ মাজত আটাইতকৈ বেছি ভক্তৰ ৰূপত চিহ্নিত কৰা, মৰম কৰা, ভাল পোৱা, সন্মান কৰা সেই ব্যক্তিজনে হৈছে মহামতি বিদুৰ। আৰু সেই বিদুৰক সংঘাতৰ জৰিয়তে প্ৰভু ভগৱন্তে মহামহত্বটো প্ৰদান কৰিবলৈ গৈ আছে।
কৃষ্ণ। কৃষ্ণ বিদুৰে ইমানখিনিলৈকে থকাৰ পিছত কোনখিনি সময়ত মোৰ তেওঁ ভ্ৰমণ কৰিছিল? সেইখিনিকে আহি আছে প্ৰভু বৰ্ণনাটো আনি আছে অলপ পিছত পদত উল্লেখ কৰিব তাৰপিছতে আহিব দেই কৃষ্ণ কৃষ্ণ। মানে নাটক আৰম্ভণি হয় এ ৰাম দেৱে কৃষ্ণ পৰায়ণ যদি স্থিত শুদ্ধ মন ৰাজা দহু যন্ত্ৰণীতে যাই নকৰিবা মনে ৰাগ আমাৰ পিতৃৰ ভাগ আবে কোনো দিও ধৃত ৰাষ্ট্ৰ মণ্ডমতী ইহব বচনয়াতি অশুনিও নকৰে অৱধান আকৌ দেখি বিদুৰ মনে তাপ নিৰন্তৰ এৰি যায় চান্তয়া এতিয়া পাণ্ডৱক দুবাৰ বনবাস দিব লগা এটা অৱস্থালৈকে আহিল প্ৰথম বনবাস দিয়া হিচাপত দিয়া নাছিল জতুগৃহত সোমোৱাই জুই লগাই মাৰিবৰ কাৰণে যিটো আঁচনি কৰিছিল সৌভাগ্যবশতঃ সেই আঁচনি বিফল হ'ল কিন্তু কৌৰৱে ভাবি আছিল জতুগৃহত জুই লগাই শেষ কৰাৰ পিছত তাত যে 6টা নৰকংকাল উদ্ধাৰ হ'ল প্ৰমাণ হ'ল যে 5জন পুৰুষ এগৰাকী নাৰী ভাবি ল'লে যে পঞ্চ পাণ্ডৱ আৰু মাতৃ কুন্তি সেই তেওঁলোকৰে সেই নৰকংকাল ভস্মীভূত হৈ পৰি আছে গতিকে পঞ্চ পাণ্ডৱৰ মৃত্যুৰ বাতৰি সমস্তই মানে জানি গ'ল কিন্তু তাৰপিছত প্ৰভু ভগৱন্তৰ কি মহাকৃপা সুৰংগ এৰি কিবা প্ৰকাৰে তেওঁলোক পলাই গ'ল আৰু যি ৰখীয়া 5জন আছিল লগত এগৰাকী নাৰী গতিকে সেই 6গৰাকীৰ মৃত্যুটোৱে পঞ্চ পাণ্ডৱৰ আৰু কুন্তীৰ মৃত্যু বুলি জগতক কিছুদিনলৈকে বিশ্বাসত ৰাখি সুৰক্ষিত এটা অৱস্থালৈকে মানে এটা সময়লৈকে পঞ্চ পাণ্ডৱে বনবাসী হৈ থাকিব লগা হ'ল কিন্তু তাৰপিছত যেতিয়া আপোনাৰ দ্ৰৌপদীৰ স্বয়ম্ভৰ মাজত পঞ্চ পাণ্ডৱৰ আত্মপ্ৰকাশ ঘটিল অৰ্জুনৰ জৰিয়তে মৎস্যভেদ হ'ল দ্ৰৌপদীক লাভ কৰিলে লাভ কৰাৰ লগে লগেই পুনৰবাৰ প্ৰমাণিত হ'ল যে পঞ্চ পাণ্ডৱ মৰা নাই গতিকে তাৰপিছত এতিয়া সেইখন এটা ডাঙৰ যুদ্ধ সেইখিনি সময়ত হৈছিল বা সেইটো বেলেগ কথা কিন্তু প্ৰমাণ হৈ গ'ল যে এতিয়া ঘৰৰ মানুহ ঘৰলৈকে ঘূৰি আহিব লাগে পাণ্ডুৰ পুত্ৰসকল ৰাজ্য এৰি থাকিব লগা হ'ল আৰু সেইসকলক পুনৰ ঘৰলৈ ঘূৰাই আনিব লাগে তেওঁলোকক ঘূৰাই লৈ গ'ল লৈ যোৱাৰ পিছত এতিয়া অংশৰ ভাগ বতৰাৰ কথা আহি গ'ল দিব নোখোজে কোনেও এতিয়া যুধিষ্ঠিৰকে আদি কৰি পঞ্চ পাণ্ডৱে বিচাৰিছে যে আমাৰ পিতৃৰ ৰাজ্য আমাক দিব লাগে আমাক বাসস্থান দিব লাগে গতিকে আমি সুৰক্ষিত এটা ঠাই আমি পাব লাগে বিদুৰে কৈ আছে যে পাব লাগে ভীষ্মই কৈ আছে পাব লাগে কিন্তু দুৰ্যোধনে কৈ আছে একো নিদিওঁ আৰু উপায়ন্ত হৈ ধৃতৰাষ্ট্ৰও এতিয়া তেওঁ সিদ্ধান্ত দিব নোৱাৰা হৈ গ'ল সৰ্বশেষৰ সিদ্ধান্ত আহিল কোনেও পচন্দ নকৰা ভূত পেটে বাঁহ লৈ থকা মহা অৰণ্য খাণ্ডৱ বনত তেওঁলোকক ভূত পেটৰ ৰাজ্যত ঠাই দিলে মনতে ভাবিছিল যে ভূত পেটৰ ৰাজ্যত তেওঁলোকক দিলে ভূত পেটে খাই নাইকিয়া কৰি দিব গতিকে তেওঁলোক নাইকিয়া হোৱাটো কি বিচাৰি আছে কিন্তু ঈশ্বৰৰ কৃপাত কি হ'ল তাতেই প্ৰভু ভগৱন্তে খাণ্ডৱ বন দাহন কৰি ময়দানৱক উদ্ধাৰ কৰি পুনৰবাৰ তাত ৰাজ্য প্ৰতিষ্ঠা কৰি ইন্দ্ৰপ্ৰস্থ নামেৰে ৰাজ্য গোটেই জগত বঞ্চিত হ'ল তাৰ ৰাজসুৰ যজ্ঞ হ'ল তাৰপিছতে আহি গ'ল আকৌ দ্ৰৌপদী
মানে যি বস্ত্ৰহৰণৰ পৰ্ব, পাশা খেলৰ পৰ্ব, 14 বছৰ বনবাস, 14 বছৰ বনবাসৰ পিছত এবছৰ অজ্ঞাতবাস, এবছৰ অজ্ঞাতবাসৰ অন্তত যেতিয়া গৰু চোৰৰ ঘটনাৰ লগত সংলগ্ন কৰি বিৰাট ৰাজ্যত যেতিয়া যুদ্ধ হৈ গ'ল, বৃহন্নলান ৰূপী অৰ্জুনৰ জৰিয়তে পঞ্চপাণ্ডৱৰ আত্মপ্ৰকাশ ঘটি গ'ল। লগে লগে সিদ্ধান্ত আহি গ'ল যে পঞ্চপাণ্ডৱৰ বনবাসৰ ম্যাদ শেষ, এতিয়া তেওঁলোক আকৌ ঘূৰি আহিব লাগে, এতিয়া ৰাজ্যভাৰ পুনৰ দিব লাগে। এতিয়া ৰাজ্যভাৰ দিবৰ কাৰণে কোনো কাৰণতে প্ৰস্তুত নহয় দুৰ্যোধন। এইখিনিতে আহিছে এটা ডাঙৰ সংঘাত। ইয়াৰ আগতে পাশা খেলৰ বাজি অনুসাৰে যদি যুধিষ্ঠিৰে সমস্ত ৰাজ্যভাৰ হেৰুৱাব লাগে হেৰুৱালে, বনবাসলৈ যাব লাগে বনবাসলৈ গ'ল, বনবাস সমাপ্ত হোৱাৰ পিছত এতিয়া হেৰুৱা ৰাজ্য তেওঁলোকে ঘূৰাই পাব লাগে। এয়া নিয়মৰ কথা, কিন্তু এই নিয়মৰ কথা মানিবৰ কাৰণে দুৰ্যোধন কেতিয়াও সন্মত নহ'ল, যাৰ কাৰণে এতিয়া এই মহাসংঘাত। বাৰে বাৰে বুজাইও এতিয়া বলে পৰা নাই বিদুৰে। তাৰ মাজতে এতিয়া বিদুৰে কি ভূমিকা ল'ব এই বিষয়টো এতিয়া পদত আহি আছে। আহক কৃষ্ণ গোবিন্দ। এৰা শুনি নৰ নাৰী কৃষ্ণ কথা মন কৰি ইহে মাধৱ অকলি যোগে ইটো নাম দিনে নাহি আৰু জানাই সি শাস্ত্ৰ হেন জানি নৰ নাৰী ভয়ানক কথা কৰি হৰি জানি ধৰা কৃষ্ণ গুণ নাম বৈষ্ণৱৰ দাস নিজ গোপাল চৰণ দিজ কহে ডাকি বোলা এতিয়া মহাভাগৱতে এটা সুন্দৰ উপদেশ আমাক প্ৰদান কৰিছে। এটা সৰু উদাহৰণ দি বিদুৰৰ মনত কি ব্যথা হৈ আছে গোটেই বৰ্ণনাটো দিয়াৰ পিছত এতিয়া সেই ঘটনাৰ আলম লৈ আমাক এটা মহা উপদেশ দিছে যে এই কলি যুগত কোনেও নৰ নাৰী কৃষ্ণ কথা মন কৰি ইকে মাধৱক কৰে বৈশ্য। যিজন পৰম প্ৰভু ভগৱন্ত মাধৱ, যি সৰ্বশক্তিমান, তাক কোনেও বৈশ্য কৰিব নোৱাৰে। কিন্তু যদি বৈশ্য কৰিব লাগে তেওঁৰ নাম আৰু গুণত আশ্ৰয় কৰিলে তেওঁ নিজে নিজেই বৈশ্য হৈ পৰে। গতিকে বিষাক্ত সাপ এটাক কোনো কাৰণতে কোনো বৈশ্য কৰিব নোৱাৰে, কিন্তু যেতিয়া মন্ত্ৰ ফাঁকি মাতি দিব, মাতি দিয়াৰ লগে লগে তেওঁক মূৰ চপাব লগা হয়। তদ্ৰুপ একেবাৰে গুৰি কথা, প্ৰভু ভগৱন্তৰ নামৰ তত্ত্বৰ কথা যেতিয়া প্ৰভু ভগৱন্তকে শুনাই দিয়া যায়, সৰ্বশক্তিমান বুলি মানে মানে জ্ঞান কৰা প্ৰভু ভগৱন্তক ভকতৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হয়। গতিকে সেইজন ভগৱন্তক এতিয়া কলি যুগত নৰসকলে তৰিবৰ কাৰণে আত্মবিশ্বাসেৰে সৈতে দৃঢ় বিশ্বাসেৰে সৈতে গ্ৰহণ কৰিব লাগিব। কাৰণ সেইজন কৃষ্ণ নাম আমি কিয় ল'ব লাগে? কাৰণ যিজন কৃষ্ণৰ নামত তেওঁৰ সমস্ত তত্ত্ব লুকাই আছে। এতিয়া দ্বাপৰ যুগত যিজন কৃষ্ণই এতিয়া অৱতাৰ ধাৰণ কৰি তেওঁ লীলা কৰিলে, এটা সাধাৰণ মনুষ্যৰ ৰূপ এটাহে তেওঁ লৈছে। দৈৱকীৰ পুত্ৰ বুলি, যশোদাৰ পুত্ৰ বুলি এটা পৰিচয় দিলে। সাধাৰণ নৰ মনুষ্যৰ ৰূপত সি ডাঙৰ দীঘল হৈছে, এনেকুৱা এটা ৰূপ দেখুৱাই তেওঁক তাৰ মাজেৰে কি কৰিছে, অসম্ভৱ অসম্ভৱ কৰ্মবিলাক কৰিছে, যিবিলাক কৰ্ম সাধাৰণ মনুষ্যই কেতিয়াও কৰিব নোৱাৰে। গতিকে সেইকাৰণে সেই কৃষ্ণ লীলাবিলাকৰ কথা চিন্তা কৰিলে, কৃষ্ণ নামটো চিন্তা কৰিলে তেওঁৰ সমস্ত তত্ত্বটো ভিতৰতে সোমাই আছে। সেই তত্ত্বটো লৈ যদি আমি নাম ল'ম, তেতিয়াহ'লে এই নামে ঘোৰ কলি যুগত আমাক নিশ্চয় তৰাবৰ কাৰণে ব্যৱস্থা হ'ব। আৰু সেইকাৰণে প্ৰভুৱে লীলা কৰিয়ে
কলিযুগৰ নৰকসকলক তৰাবৰ কাৰণে দাপৰত তেওঁ মহা অৱতাৰ ধাৰণ কৰিছে। ইয়াৰ আগতে তেওঁ 24টা অৱতাৰ ধাৰণ কৰি যে অন্তিমত তেওঁৰ যিটো নৰৰূপে যশোদা দৈৱকীৰ পুত্ৰৰূপে তেওঁ জন্ম ল'লে, এইটোৱে তেওঁৰ সৰ্বশ্ৰেষ্ঠ অৱতাৰ। আৰু এই অৱতাৰৰ পিছত তেওঁ কলিযুগত অৱতাৰ ধাৰণ নকৰে, এই কথাটো নিৰ্ণয় হৈ আছে। কিন্তু আজি কলিযুগৰ পণ্ডিতসকলে নিজা নিজা অভিমত ব্যক্ত কৰি কয় যে কলিযুগৰ কৃষ্ণ বোলে অমুক, আমাৰ অমুকজন গুৰুজন অমুকজন, এনেকৈ বুলি বহুতে কিবা কিবি কয়। কিন্তু ভাগৱতৰ তত্ত্বমতে কৈছে কলিযুগত মই নৰৰূপে বা কোনো অৱতাৰ মই ধাৰণেই নকৰোঁ। মই কলিযুগৰ লোকসকলক তৰাবৰ কাৰণে মই বাংময় মূৰ্তিৰ ৰূপত মই মহান ভাগৱতৰ ৰূপ ল'বৰ কাৰণে মই এই লীলা কৰি দাপৰত মই অৱতাৰ ধাৰণ কৰিছোঁ। আৰু সেই লীলাৰ মাজত যেতিয়া এক ৰূপ প্ৰদান কৰিব, সেই ৰূপ প্ৰদানৰ জৰিয়তে মহান ভাগৱত কলিযুগৰ নৰকসকলে লাভ কৰিব। কলিযুগৰ আদি ৰজাজনে হৈছে কোন? কলিযুগৰ আদি ৰজাজনে হৈছে ধৰ্মৰাজ পৰীক্ষিত। প্ৰভু ভগৱন্ত যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, বৈকুণ্ঠলৈ গুচি যোৱাৰ পিছত লগে লগে কলিযুগ আৰম্ভ হৈ গ'ল। কলিযুগ আৰম্ভ হোৱা বুলি জানিয়েই যুধিষ্ঠিৰে সিদ্ধান্ত ল'লে যে আমি আৰু ইয়াত থাকি লাভ নাই। তেওঁ পৰীক্ষিতক ৰাজভাৰ দি তেওঁলোকে গুচি গ'ল। আৰু সেই কলিযুগৰ আদি ৰজাজনকে দুটা ৰূপত প্ৰভু ভগৱন্তে তেওঁক কি কৰিছে? মহাকৃপা কৰিছে। প্ৰথমতে কলি গ্ৰাসত তেওঁক পেলাই ল'লে, কাৰণ কলিযুগত ৰজাকেই প্ৰথমতে গ্ৰাস কৰি লোৱাৰ পিছত গোটেই জগতখনকে গ্ৰাস কৰিবলৈতো সহজ হৈ যায়। গতিকে কলিয়ে আনক গ্ৰাস কৰাৰ আগতেই ৰজা পৰীক্ষিতকে গ্ৰাস কৰিবৰ কাৰণে ব্যৱস্থা কৰিলে। আৰু প্ৰভু ভগৱন্তে লীলা কৰি পেলাই কি কৰিলে? কলি গ্ৰাসৰ পৰা মুক্ত কৰিবৰ কাৰণে সেই ৰজা পৰীক্ষিতকে তেওঁ মহা কৃপা কৰিলে। কিহৰ জৰিয়তে? যে তেওঁৰ যিখিনি মহা তত্ত্ব ইতিমধ্যে নানা অৱতাৰৰ জৰিয়তে প্ৰদৰ্শন কৰি থৈ গৈছে, সেই তত্ত্বক আজি মহামুনি শুকৰ জৰিয়তে তেওঁক প্ৰদান কৰা হ'ল। সেই প্ৰদানৰ জৰিয়তে যি মহান ভাগৱত হৃদয়গত হ'ল, সেই মহান ভাগৱতক লৈ পৰীক্ষিত ধৰ্মৰাজ পৰীক্ষিতো এই কলিৰ মলৰ পৰা তেওঁ মুক্ত হৈ গুচি গ'ল। গতিকে দুটা ইয়াত ধাৰা প্ৰভু ভগৱন্তে প্ৰদান কৰিছে যে কলিযুগৰ নৰকসকলক কলিৰ মলে কোনো কাৰণতে ৰেহাই নিদিয়ে, 1 নম্বৰ। 2 নম্বৰ, যিমানেই কলিৰ মল নাহক ভাগৱত মূৰ্তি যদি কোনো ভকতে যদি ধাৰণ কৰিব পাৰে, তেতিয়াহ'লে কলিয়ে তেওঁক একো কৰিব নোৱাৰে। গতিকে তাৰ কাৰণে প্ৰভু ভগৱন্তে বাংময় মূৰ্তিৰ ৰূপত তেওঁৰ দ্বাদশ অংগৰ এক মহাৰূপ লৈ এই মহান ভাগৱতত তেওঁ মূৰ্তি ধাৰণ কৰি আছে। এইটোৱে প্ৰভু ভগৱন্তৰ কলিযুগৰ মুখ্য যিটো অৱতাৰ, ভাগৱত অৱতাৰ। ভাগৱত অৱতাৰৰ বাহিৰে, বাংময় অৱতাৰৰ বাহিৰে প্ৰভু ভগৱন্তৰ শ্ৰী অৱতাৰ নাই বুলিয়ে পাৰমাৰ্থিকভাৱে আমাক সদায় দি আছে। কিন্তু আমি যদি নিজৰ কোনোবা এজন ইষ্ট গুৰুকেই হওক বা ইষ্টজনকেই হওক প্ৰভু ভগৱন্তৰ অৱতাৰ বুলি জ্ঞান কৰোঁ, তেতিয়াহ'লে এইটোকো আমি ভুল বুলি ক'ব নোৱাৰোঁ। এইটোকো আমি ভুল বুলি ক'ব নোৱাৰোঁ। কাৰণ গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। আধ্যাত্মিকভাৱে যদি আমি সেই জ্ঞানটো ধৰোঁ নিজৰ কাৰণে, সেইজনীকে আমি গুৰু বুলি ঈশ্বৰ বুলি জ্ঞান কৰাটো কেতিয়াও ভুল হ'ব নোৱাৰে। কিন্তু আনক আমি বাধ্য কৰাব নোৱাৰোঁ যে সেইজনেই আমাৰ গুৰুজনেই গুৰু বুলি আমি আনক কেতিয়াও বাধ্য কৰাব নোৱাৰোঁ। গতিকে পাৰমাৰ্থিক তত্ত্বইহে আমি গুৰু ধাৰণ কৰিব পাৰিব লাগিব। আধ্যাত্মিক মহত্বৰে আমি গুৰুক নিজৰ হৃদয়ত আমি স্থান দিব পাৰিব লাগিব। এই তত্ত্বৰে কলিযুগৰ নৰকসকলে নিশ্চয় তৰণৰ ৰূপাই পাব বুলি মহাভাগৱতে জ্ঞান দিছে। বাৰু আহকচোন, ইয়াৰ পিছত পদবন্ধে আকৌ সংঘাতৰ যি মহা বৰ্ণনা দি আছে বিদুৰৰ সন্মুখত পঞ্চ পাণ্ডৱ আৰু মানে কৌৰৱৰ মাজত, এই মহাবৰ্ণনা আমি পদবন্ধে বিচাৰি চাওঁ। কৃষ্ণ গোবিন্দ। এৰা সুকনিগদতি ৰাজা দুটা কথা কৈ দিম। অখনা
পঠাইলা পাণ্ডৱে সভা মাজে হিত বাক্য বুলিলা ভৱে এৰা ভীষ্ম আদি কৰি যত অশুন কৰ্ণৰ অমৃত সিটো বাক্যকে খবৰ তাকো নমানিল দুৰ্যোধন পখিল অদেশী বিদুৰ মনে বিষাদ মিলিল হে ৰাম আৰু কিছু শুনিও কথা মহাৰাজ বিদুৰ হৰি আছা যি খবয় কাজ একদিনাধিত ৰাষ্ট্ৰ হিত গৃহ মাজে বিদুৰ ডাকিয়া এৰা বিদুৰ প্ৰৱেশ হৈলা কৰি মন অতাংক পাই ধৃত ৰাষ্ট্ৰে বলিলা বচন কহিও কহিত মণ্ডপ বিদুৰ পাই পাণ্ডৱক ৰাজ্য দিবা এতিয়া বিদুৰে ইমান দিনে যিমানখিনি অত্যাচাৰ সহ্য কৰি আছিল ইমানখিনি দুখ তেওঁ পাই আছিল কিন্তু তাতোকৈ বেছি দুখ পালে কেতিয়া যিদিনাখনে প্ৰভু ভগৱন্ত কৃষ্ণই যুধিষ্ঠিৰৰ এটা বাৰ্তা লৈ কুৰু ৰাজসভাত ৰাজদূত হিচাপে প্ৰৱেশ কৰিলে সিদিনাখনেই ভীষ্মকে আদি কৰি বিদুৰকে আদি কৰি মহা যিসকল জ্ঞানী লোক আছিল সেইসকলে বৰ আনন্দ পাইছিল কাৰণ প্ৰভু ভগৱন্তৰ শ্ৰীমুখৰ এটা অমৃতবাণী শুনিবৰ কাৰণে সকলোৱে ইমান বেছি আশা পালি আছিল সকলোৱে ভাবি আছিল যে আমি ধন্য আজি কৃষ্ণৰ সুমধুৰ শ্ৰীমুখৰ মহান বাণী আমি শুনি নিজে ধন্য হ'ব পাৰিম কিন্তু বিপৰীতে কি হ'ল দুৰ্যোধনকে আদি কৰি সেই কৌৰৱ পক্ষই কৃষ্ণৰ ছাঁটোকে দেখিব নোৱাৰা হ'ল কৃষ্ণক ইমান অপমান কৰিলে আৰু ভগৱন্তক অপমান কৰাৰ পিছত ভক্তৰ অন্তৰখন কেনেকুৱা হ'ব বিদুৰৰ অন্তৰখন সিদিনাখনেই আটাইতকৈ বেছি মানে দুখেৰে ভৰি পৰিল ইমান দিনে দুখবিলাক সহ্য কৰিব পাৰিছিল কিন্তু চকুৰ আগত ভগৱন্তক এনেদৰে মহা বিদ্ৰোহ কৰাটো অপমান কৰাটো ভক্তৰ ৰূপে কেতিয়া বিদুৰে সহ্য কৰিব পৰা নাছিল সিদিনাখনেই তেওঁ মন ভাগি গৈছে যে মই ইয়াত থাকিম কিবা নাথাকিম কিন্তু তাৰ পিছতো এতিয়া উপায়ন্তৰ হোৱা ধৃতৰাষ্ট্ৰই তেওঁ জানে তেওঁ বৰং জ্ঞানী কোনটো কৰিলে শুদ্ধ হ'ব কোনটো কৰিলে অশুদ্ধ হ'ব তেওঁ সমস্তখিনি জানে কিন্তু নিৰ্ণয় লওঁতে ৰায় দিওঁতে তেওঁ সদায় ব্যথিত হয় ৰায় দিওঁতে সদায় পুত্ৰৰ ফালে চাব লগা হয় মই যদি এই ৰায়টো দিওঁ মোৰ পুত্ৰই কেজনে তোৰ বেয়াই পাব গতিকে তেওঁলোকৰ অশান্তি হ'ব তেওঁলোকৰ শান্তি হ'লে মই কেনেকৈ শান্তিত থাকিম এনেকুৱা দুদুৰ মুদুৰ ভাৱত তেওঁ মোহাগ্ৰস্ত হৈ থাকে তথাপিও এতিয়া গাৰ দুখ গুচাবৰ কাৰণে মহামতী বিদুৰক এদিন তেওঁ মাতি পঠিয়ালে
ৰাজসভাৰ মাজতে মাতি পঠিয়াই তেওঁক সুধিলে, এতিয়া কোৱাচোন, এতিয়াতো বিধিমতে এতিয়া কৌৰৱক এতিয়া ভাগ অংশ দিব লাগে, ৰাজ্যভাৰ ঘূৰাই দিব লাগে, কিন্তু মোৰ পুত্ৰসকলে ৰাজ্যভাৰ ঘূৰাই দিব নিবিচাৰে, আৰু যদি মই তেওঁলোক ৰাজ্যভাৰ দিওঁ সেইখনো এখন ডাঙৰ যুদ্ধ হ'ব, নিদিলেও এটা ডাঙৰ এটা ধৰ্ম সংকটত পৰিব। এতিয়া বিদুৰৰ মনটো বুজিবৰ কাৰণে ধৃতৰাষ্ট্ৰই ক'লে, তুমি কোৱাচোন মই কি কৰিলে ভাল হ'ব? তেওঁ ৰাজ্যভাৰ দিয়াটো, যুধিষ্ঠিৰক ৰাজ্যভাৰ দিয়াটো ভাল হ'ব নে নহ'ব? এই প্ৰশ্নটো এতিয়া বিদুৰক কৰিছে, আৰু এই প্ৰশ্নটোৰ কাৰণেই বা সুযোগটোৰ কাৰণে হয়তো বহুদিনৰ পৰা বিদুৰেও আশা পালি আছিল, কিবা এটা সুযোগ লৈ যে ৰজাক ভালদৰে বুজাই দিব পৰা যাব। এতিয়া আহকচোন বিদুৰেনো কি বুলি উত্তৰ দিলে। এৰা হেন শুনি ৰাইজ তবে দূৰণি গদতি অশুনি উনি পেণ্ড যেন কহু মতি ঐ পৰম ধাৰ্মিক যুধিষ্ঠিৰ যাৰ শত্ৰুকে শুনতো কভিজাত হয় ঐ মহাভাগৱত হৰি দাস ৰজু মহা অপৰাধ সহিয়ায়া সন্তান এৰাম বিকুদৰ উহি কোনো অপকাৰী থাক জাত হন্তে তুমি মোক ৰাম পৰম বলিষ্ঠ ভীম বায়ুৰ যাৱৰ সংগে কেহু ঘূৰত তেহু ঘূৰ নতো দণ্ড শতপুত্ৰ সমে নতো হুৱাল ভণ্ড। এতিয়া বিদুৰে আনন্দ মনেৰে তেওঁ নিজৰ অভিমত ব্যক্ত কৰিছে যে মই অতি আনন্দিত হ'লোঁ, কাৰণ তুমি যদি যুধিষ্ঠিৰক ৰাজ্যভাৰ দিয়া তেতিয়াহ'লে জগতৰ কল্যাণ হ'ব। আৰু যুধিষ্ঠিৰ এনেকুৱা এজন ধৰ্মৰাজ যে তেওঁ কাৰো শত্ৰু বুলি তেওঁ কোনেও গণ্য নকৰে। যুধিষ্ঠিৰৰ শত্ৰু এই জগতৰ কোনো নাই। এতিয়া হয়তো তুমি ভাবিব পাৰা যে তোমাৰ পুত্ৰসকল যুধিষ্ঠিৰৰ শত্ৰু, কিন্তু যুধিষ্ঠিৰৰ মনত সেইটো ভাৱনা নাই, গতিকে তেওঁৰ মনত কোনো শত্ৰু থাকিব নোৱাৰে। গতিকে সেইকাৰণে আজি সেইজনে কিমান অপবাদ তেওঁ সহ্য কৰি আছে, অপমান সহ্য কৰি আছে, আৰু সেই ভীমৰকে আদি কৰি মানে অৰ্জুনকে আদি কৰি পৰম দুৰ্জন বীৰসকল এতিয়া যুধিষ্ঠিৰৰ কথা মতে তেওঁলোকে ৰৈ আছে। নহ'লে ভীমৰ যিটো শক্তি, সেই ভীমৰ শক্তিৰ কথা আজি বিদুৰে কৈ আছে যে ধৃতৰাষ্ট্ৰ যে মহাৰাজ আপুনিও জানে ভীম কিমান শক্তিশালী। আনৰ কথা বাদেই, কোনে কিমান ভয় কৰে নকৰে বেলেগ কথা, স্বয়ং আপুনিও বোলে ভিতৰে ভিতৰে ভীমক ভয় কৰে। চাওকচোন গুৰুসকল, এতিয়া শত্ৰুপক্ষৰ বুলিয়ে ক'ব লাগিব, শত্ৰুপক্ষৰ গুণ বীৰত্বৰ কথা
আজি বিপক্ষত কেনেকৈ সদম্ভৰে এতিয়া বিদুৰে কৈ আছে। গতিকে মনেৰে নিশ্চয় তেওঁ আঘাত পাব। কিন্তু আজি বিদুৰৰ দৰে মহামতী এজনেও আজি এনেকুৱা তীব্ৰ বাক্যবান আজি প্ৰয়োগ কৰিব লগা হৈছে। কিহৰ কাৰণত এই কথাটো কিন্তু আমি ভাবিব লগা আছে। এতিয়া এক প্ৰকাৰ বিদুৰে কোৱা কথাখিনিয়ে ধৃতৰাষ্ট্ৰৰ মনত অকণমান শক্তি পাওকচাৰি তেওঁৰ অন্তৰত আৰু কিছু বিদ্ৰোহৰ ভাৱেহে যেন জগাই তুলিবলৈ গৈ আছে। কাৰণ ধৃতৰাষ্ট্ৰৰ শক্তিক বিদুৰে এতিয়া এক প্ৰকাৰ তাচ্ছিল্য কৰি আছে। কাৰণ তুমিও ভীমক ভয় কৰা বুলি কোৱা কথাটো ইমান সহজ কথা নহয়। কাৰণ ইয়াৰ আগত প্ৰমাণ পাই গৈছে যে ভীমক মাৰিবৰ কাৰণে কিমান যতন কৰি আছিল, কিন্তু কোনো কাৰণতে সম্ভৱ হোৱা নাই। কাৰণ জানে যে ধৃতৰাষ্ট্ৰই যে ভীমৰ সমান বলৱন্তজন যদি থাকে মোৰ পুত্ৰসকলক নিমিষতে মাৰি চুৰমাৰ কৰি পেলাব। গতিকে সেইজনক যদি মই যদি কিবা প্ৰকাৰে যদি নাইকিয়া কৰিব পাৰোঁ মোৰ পুত্ৰসকলৰ ৰক্ষা পৰে, এনেকুৱা ভাৱনা তেওঁৰ অন্তৰত আছে কাৰণে আজি ধৃতৰাষ্ট্ৰই আকৌ কৈ আছে বিদুৰে এই ভীমক তুমিও ভয় কৰি চলা। আৰু সেই ভীমে কাক ভয় কৰি চলি আছে? ধৰ্মৰাজ যুধিষ্ঠিৰক। যুধিষ্ঠিৰৰ এটা বাক্য তেওঁলোকে কেতিয়াও অমান্য কৰিব নোৱাৰে। গতিকে সেইকাৰণে তেওঁলোকক ৰাজ্যভাৰ দিলে জগতৰ কল্যাণ হ'ব, এই বুলি আজি সুন্দৰভাৱে ব্যক্ত কৰিছে। কৃষ্ণ হে ৰাম দাবেদা সম্ভাৱ তুমি দিয়া ধৰা হিত বচন পাওখে লাগ জুনু বোলা মুখতই নেদেখিবি অল্প মোৰ শত পুত্ৰই আছে যেন কল্প ইটো মিছা গৰ্ব তুমি থয় কৰি অজাতো পাণ্ডৱক মোৰ বুলিল হৰি জয়তে তৈতে দেৱ অৰিষি সংখ্যাত পৃথিৱীও ৰাজা যত অথাকয় এতিয়া আৰু এটা ডাঙৰ কথা বিদুৰে কৈছে যে হে মহাৰাজ আপুনি ভাবিব পাৰে যে পাণ্ডুৰ 5টাহে পুত্ৰ, মোৰ 100টা পুত্ৰ। পাণ্ডুৰ 5টা পুত্ৰৰ বল শক্তি আছে এই কথাটো স্বীকাৰ কৰোঁ, কিন্তু মোৰ পুত্ৰকেইটাওতো কম নহয়। গোবিন্দ আপুনি হয়তো ভাবিব পাৰে দুষাসন দুৰ্যোধনকে আদি কৰি মহাবীৰসকল কমটো নহয়, আৰু আপুনি নিজকেও ভাবিব পাৰে ময়োতো কম নহয়, কিন্তু তাৰ পিছতো মই কাক ভয় কৰোঁ এনেকুৱা ভাৱ হয়তো আপুনি ল'ব পাৰে। কিন্তু তাৰ পিছতো মই আপোনাক এটা কথাই কওঁ, যিজন প্ৰভু ভগৱন্ত হৰি যাৰ সহায় আছে, গতিকে সেইজন সহায় থকাৰ লগে লগে সমস্ত দেৱতাসকল তেওঁৰ লগত আছে। প্ৰভু ভগৱন্তৰ সহায় হোৱাৰ লগে লগে ঋষি মুনি সমস্তবিলাক তেওঁলোকৰ সহায়ত আছে। গতিকে জানিব পঞ্চ পাণ্ডৱ 5জন বুলি তেওঁলোকক নিশকতীয়া বুলি ভাবিলে নহ'ব। য'ত নেকি হৰি সদয় আছে তাৰ সমস্ত জগত সদয় আছে। গতিকে আপোনাৰ সেই মহাভয়ংকৰ শক্তি ক'ৰবাত হয়তো হেৰাই যাব। এই কথাটো আজি বিদুৰে সুন্দৰভাৱে বুজিবৰ কাৰণে এতিয়া ধৃতৰাষ্ট্ৰক কৈ আছে যে এই সময়ত আপুনি অনৰ্থ নকৰিব। কৃষ্ণই এটা সন্ধিৰ প্ৰস্তাৱ লৈ আহিছে, মৃত্যুতাৰ প্ৰস্তাৱ লৈ আহিছে। স্বয়ং ভগৱন্তে মৃত্যুতাৰ প্ৰস্তাৱ লৈ অহাৰ পিছত সেইটো যদি আপুনি যদি দুৰ্বুদ্ধিতে নাকচ কৰে